কৰিছো নিকা আৰু স্বচ্ছ নিযুক্তিৰ মাজেৰে আজি আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত আমি এক আশাৰ সঞ্চাৰ কৰিছো অসমৰ যুৱ প্ৰজন্মই এতিয়া চৰকাৰখনক বিশ্বাস কৰে চৰকাৰী ব্যৱস্থাক বিশ্বাস কৰে আলফালৈ যোৱাৰ পৰিৱৰ্তে হাতত অস্ত্ৰ লোৱাৰ পৰিৱৰ্তে এতিয়া অসমৰ যুৱক যুৱতীয়ে এডিআৰই পৰীক্ষাত বহাটো বেছি পছন্দ কৰে এয়া হৈছে আমাৰ ৰূপান্তৰৰ যাত্ৰা এয়া হৈছে আমাৰ পৰিৱৰ্তনৰ যাত্ৰা এক প্ৰকাৰ ক'ব গ'লে অসমৰ প্ৰতিজন শিক্ষাৰ্থীৰ শিক্ষাৰ লগত জড়িত খা খৰচ আজি ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে বহন কৰিছে নৱমমান শ্ৰেণীত চাইকেল বিতৰণ আৰু দশমমান শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাৰ মাচুল নোহোৱা কৰা একাদশমান শ্ৰেণীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি ডিগ্ৰীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়াৰ লগে লগে নিযুত মইনা আঁচনিয়ে আজি দেউতাক মাকৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে যি খৰচৰ বোজা আছিল তেওঁলোকৰ শিৰৰ ওপৰত তাক আজি আমি ক্ৰমে হ্ৰাস কৰিবলৈ সক্ষম হৈছো এই বছৰ আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো যে আমাৰ যিবিলাক গ্ৰেজুৱেশ্যন পাছ কৰা ল'ৰা আছে চাকৰিৰ বাবে বিভিন্ন জায়গাত ইন্টাৰভিউ দিব লাগে গুৱাহাটী ডিব্ৰুগড় যোৰহাটলৈ অহা যোৱা কৰিব লাগে এই ডিগ্ৰী পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি মাহেকত ২৫০০ টকা কৰি এবছৰ তেওঁলোকৰ বেংক একাউণ্টত দিবলৈ আমি সিদ্ধান্ত লৈছো মেট্ৰিক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজক যাতে প্ৰস্তুত কৰিব পাৰে প্ৰয়োজন হলে ঘৰৰ কাষৰ উচ্চ শিক্ষিত ল'ৰা এজনৰ পৰা টিউচনো ল'ব পাৰে সেইবাবে আমি আৰু এটা আঁচনি নতুনকৈ আনিবলৈ সিদ্ধান্ত লৈছো সেয়া হৈছে যে মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা প্ৰত্যেকজন ল'ৰা ছোৱালীক 6 মাহৰ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত আমি মাহত ৩০০ টকাকৈ আমি পঠিয়াই দিম যাতে মেট্ৰিক দিব খোজা ল'ৰা ছোৱালীবিলাকে তেওঁলোকে ঘৰৰ কাষৰ চোকা ল'ৰা ছোৱালী এজনৰ লগত বা এগৰাকীৰ লগত 6 মাহ একেলগে পঢ়িব পাৰে আজি আমি ৰাজ্যখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাৰ লগত থিয় হৈছো অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ৰাজ্যখনৰ জনজীৱনত নাৰীৰ সবলীকৰণৰ এক উজ্জ্বল দৃষ্টান্ত ৰাখিবলৈ সক্ষম হৈছো আগৰ চৰকাৰবিলাকৰ দিনত যেতিয়া ধুতি কম্বল লুঙি খুটা কিনা হৈছিল তাৰে অৰ্ধেক টকা অসমৰ বাহিৰৰ কোম্পানীবিলাকলৈকে যাবলগীয়া হৈছিল কাৰণ ধুতিৰ উৎপাদনো অসমত নহৈছিল লুঙিৰ উৎপাদনো অসমত নহৈছিল খুটাৰ উৎপাদনো অসমত নহৈছিল কম্বলৰ উৎপাদনো অসমত নহৈছিল লুধিয়ানাত থকা কোম্পানীবিলাকলৈকে অসমৰ টকা হস্তান্তৰিত হৈছিল আৰু মাজৰ মধ্যভোগীসকলে 10ৰ পৰা 20% টকা মুনাফা হিচাপে আদায় কৰিছিল কিন্তু আমাৰ চৰকাৰে ধুতি লুঙি কম্বল খুটাৰ পৰিৱৰ্তে পোনে পোনে আমি মহিলাসকলৰ একাউণ্টত 1250 টকা পঠাই দিয়াৰ ফলত গাঁৱত থকা গেলামালৰ দোকানীগৰাকীৰ পৰা টিউচন কৰা শিক্ষকজনৰ পৰা গাখীৰ বিক্ৰী কৰা গাখীৰৰ খেতিয়কজনলৈকে আজি উপকৃত হৈছে অৰ্থনীতিৰ ভাষাত পিৰামিডৰ তলত ব্যয় কৰিলে দেশৰ জিডিপি বাঢ়ে সেই অৰ্থনৈতিক সংজ্ঞাক আমি অনুসৰণ কৰি আমি বাহিৰৰ পৰা বস্তু কিনাৰ পৰিৱৰ্তে আমি পিৰামিডৰ তলত অৰ্থাৎ দৰিদ্ৰজন লোকক আমি তেওঁলোকৰ একাউণ্টত টকা পঠাবৰ বাবে চেষ্টা কৰিছো যাতে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশ হ'ব পাৰে আৰু তাৰ ফলাফল হিচাপে এই বছৰ আমাৰ ৰাজ্যখনৰ ঘৰুৱা উৎপাদনে 7,45,000 কোটি টকাত প্ৰৱেশ কৰিব ভাৰতৰ ভিতৰতে অসম
এক শক্তিশালী অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ব।